ইমান ধুনীয়া বতাহ দি আছে আৰু ভিডিঅ' Hello everyone, welcome back to my YouTube channel. It's me Anamika. পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু যদি মোৰ চেনেললৈ নতুনকৈ আহিছে then please like, share and subscribe কৰি দিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব সো আজি মই পুনৰ আপোনালোকলৈ এটা ব্লগ লৈ আহিছো আশা কৰো আপোনালোকক ভাল লাগিব সো এতিয়া বাজিছে 10:30 সো মই গা পা ধুই ফ্ৰেছ হৈ ললো সো এতিয়া কৰিম ব্ৰেকফাষ্ট কৰি উঠি মই যাব লাগিব গণেশগুৰি বা যাবলৈ একেবাৰে মন নাই গৰমটো দেখিছে ইমান বেছি গৰমৰ কতো ওলাই যাবলৈ মন নাযায় বাট মোৰ উপায়ো নাই সো এই চশমাটো দেখিছেনে এক সাইডে বেলেগ এটা সাইডে বেলেগ কাৰণ মই এসপ্তাহ মানেই হল চশমা বনাব দিছিলো মানে এটো ভাঙি গৈছিলে সো বনাব দিছিলো বাট যাবলৈ ইমানে বেছি ইচ্ছা নাই মনে যোৱা নাছিলে যাবলৈ সো এই কাৰণে লব যোৱা নাছিলো বাট ফাইনালি আজি উলাব লগিয়া হল কাৰণ ইমান এডজাস্ট কৰিব নোৱাৰি কাৰণ মোৰ মানে নিপিন্ধিলে চকুটো মানে বিখাই থাকে সেই কাৰণে আজি যাবই লাগিব যেনেকুৱা হলেও সো মই এতিয়া যাব লাগিব গণেশগুৰি তাৰ পিছত আহি পিনে মই কেটামান DIY বনাম বুলি ভাবিছো মই আপোনালোকক দেখুৱাম সো আগলৈ মোৰ ভিডিওটো চাই থাকিব সো এতিয়া মই চুলিখিনি শুকাই লওঁ নহলে গুটেই ধুলিবালি লাগি মোৰ অৱস্থা বেয়া হৈ যাব সো চুলিখিনি শুকাই লওঁ কাপোৰটা ধুই মুঠিছিলোঁ বাট আৰু এবাৰ ধুই ল'লোঁ সো এতিয়া মই লগাম ক্ৰীম বুঢ়া হৈছোঁ বাৰু তথাপিতো মানে বেবী ক্ৰীমটো বাহিৰে বেলেগ ক্ৰীম লগাব মন নাযায় সো বেবী ক্ৰীম লগালোঁ অলপ বগা হ'ব লাগিব তাৰ কাৰণে মই অলপ পাউডাৰ লগাই লওঁ গৰমত পাউডাৰ বাহিৰে বেলেগ লগাব মন নাযায় অলপ লিপষ্টিক লগাই লওঁ মাস্কৰ কাৰণেতো দেখা নাপায় হ'লেও খাওঁতে কিবা যদি খাব লগা হৈ যায় অলপ লিপষ্টিক লগাই লওঁ মই ৰেডি হৈ গ'লো এনেকৈ বান্ধিলে কিবা টাকলো হেন লাগে এনেকৈ চুলি কৰি টাকলো হৈ যাম আৰু গৰমত না চেভি চুলি মেলিব ভাল লাগে নে বান্ধিব ভাল লাগে ওলাই যাব মন নাযায় বাট কি কৰিম আৰু উপায় নাই হে প্ৰভু গৰম দিনটো যোৱা আৰু কিমান কৰা আৰু সো এতিয়া মই চুলিখিনি ভালকৈ শুকোৱা নাই একদম ষ্ট্ৰেট ভাঙি অৱস্থা নোহোৱা হৈ গৈছে আৰু কৰিব মন নাযায় আৰু চুলি খুৰি একেবাৰে অৱস্থা নাই নহ'লে বিয়ালৈকে টাকলি হৈ যাব লাগিব সো মই দাদাৰ অভাৰ চাইজ টি শ্বাৰ্টটো পিন্ধি ল'লোঁ কাৰণ মোৰ টি শ্বাৰ্টবিলাক একদম ক্ৰপ টপ একদম এতিয়া ৰ'দত যাম গোটেই কালা হৈ যাব গোটেই ক'লা হৈ যাব দাদাৰ টি শ্বাৰ্টটো পিন্ধি মই বহুত বেছি কমফৰ্টেবল পাওঁ কাৰণ অভাৰ চাইজৰ টি শ্বাৰ্ট হয় সো ৰেডি তো এতিয়ালৈ আহি পোৱা নাই মোৰ ফ্ৰেণ্ড এজন যাব মই তাৰ লগতে যাম তো এতিয়ালৈ আহি পোৱা নাই অহাৰ পিছত মই দেখুৱাম চলবলৈ মই ভিডিঅ'টো চাই সো এতিয়া মই ব্ৰেকফাষ্ট কৰিম মোক এৰি অকলে খাই আছে এতিয়া মই কি আছে ব্ৰেকফাষ্টত চাবলৈ যাওঁ ইছৰাম ব্ৰেকফাষ্টত চুজি বনাই থৈছে মই চুজি বহুত বেছি বেয়া পাওঁ নাখাওঁ আৰু আজি একেবাৰে বাহিৰতে খাম সো আহি পালে মই এতিয়া যাওঁ মই মাস্ক পিন্ধি লৈছোঁ স্কাৰ্ফ লৈ লৈছোঁ আৰু এতিয়া আমাৰ পুটপুটি কিমান টোপনি ফুটো ফুটো বাই বাই পাৰ্ট টাইম মোৰ ফ্ৰেণ্ডজন আহি
পালে মই গৈ আছোঁ চ' মোৰ আগলৈ ভিডিঅ'টো চাই থাকক ভিডিঅ' কৰাৰ চক্কৰত ঘৰত পিন্ধা চেণ্ডেলটোৱে পিন্ধি যাব ওলাইছে এই চাওঁ देखा आपने लापरवाही का नतीजा है ভিডিঅ' কৰোঁতে কৰোঁতে গমেই নাপাওঁ মানে কি চেণ্ডেল পিন্ধি আছোঁ তেনেকৈ যাবলৈ ওলাইছে চ' সি অলপ আগত আছে মই আগলৈ খোজকাঢ়ি গৈ আছোঁ এতিয়া চাওকচোন কিমান ধুনীয়া ধুনীয়া কালেকশ্যন আছে ইয়াতে আপোনালোকৰ যদি দৰকাৰ হৈছে আহিব পাৰে গণেশগুৰি ব্ৰিজৰ তলতে আছে দোকানখন তো এতিয়া টাইম হ'ল পেট পূজা কৰাৰ মই থুপ্পা অৰ্ডাৰ কৰিছোঁ মোৰ বহুত ফেভৰেট হয় অ' মাই গড আহি পালোঁ অৱস্থা বেয়া হৈ গৈছে এনেকুৱা ৰ'দ এতিয়া শুইয়ে আছে ইয়াৰ একো কাম নাই ইমান ধুনীয়া বতাহ দিছে ইয়াতে মই কি ক'ম আৰু বহুত ধুনীয়া বতাহ দিছে বহুত শান্তি লাগিছে ইমান দিনৰ পৰা ৰ'দ ধুনীয়া বতাহ দি আছে অলপ অলপ বৰষুণ পৰি আছে এইফালৰ পৰা বহুত শান্তি পাইছোঁ এনেকুৱা ৰ'দ দিছিলে ইমান ধুনীয়া বতাহ দি আছে ওপৰত দেখিছেনে ইমান দিনৰ মূৰত একেবাৰে ক'ৰবাত বেলেগ জেগাত অহা দৰে লাগি আছে ইমান ধুনীয়া বতাহ দি আছে আৰু অলপ অলপ ইফালৰ পৰা পানী পৰি আছে মোৰ চুলিৰ অৱস্থা নোহোৱা হৈ গৈছে একদম বাট মই এতিয়া নাযাওঁ আৰু ইয়াতে অলপমান থাকি মোৰ বহুত শান্তি লাগিছে So guys, আজিলৈ ইমানেই আশা কৰোঁ আজি ভিডিঅ'টো আপোনালোকক ভাল লাগিছে দেন বাই চি ইউ ইন মাই নেক্সট ভিডিঅ'